আপোনালোকে সকলোৱে হাগ্ৰামা মহিলাৰীক এৰি আহিলে কি হ'ব তেওঁ হাগ্ৰামা মহিলাৰীক আমি এৰা নাই হাগ্ৰামা মহিলাৰীহে আমাক এৰিছে কথাটো হ'ল এইটো এতিয়া সংগবিহীন এতিয়া অকলশৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো UPPL চৰকাৰে যিখিনি ৰাইজৰ কাৰণে এই সমষ্টিত যিখিনি আন্তঃগাঁথনি শিক্ষা দীক্ষা খেতি বাতি ব্যক্তিগত হিতাধিকাৰী যেনেকৈ ইয়াত কাম হৈছে এই কামটো সকলোৱে এপ্ৰিচিয়েট কৰিছে গ্ৰহণ কৰিছে মানিছে যাৰ কাৰণে আজি ৰাইজে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে ইয়াত আহি পেলাই ইমান সমাগম এই কথাটো আপোনালোকেও অনুভৱ কৰিছে আৰু সুন্দৰ এটা পৰিৱেশ BTC নিৰ্বাচন কেনেধৰণে চলাইছে BTC নিৰ্বাচনৰ কথাটো লৈ পেলাই সকলোৱে ৰাজনৈতিক দলবিলাকে এটা সজাগ হৈছে আৰু এইটো স্বাভাৱিক কিন্তু UPPL ৰাজনৈতিক দল হিচাপে আমাৰ যিটো স্থিতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গতিকে আমাৰ যিখিনি ৰাইজৰ যিটো সঁহাৰি ৰাইজৰ যিটো সমৰ্থন ইয়াত আমি একো সংখ্যা বা তেনেকুৱা এটা মানে বেলেগ ধৰণৰ আমি একো চিন্তা কৰা নাই কিন্তু ৰাইজৰ সঁহাৰি ৰাইজৰ সমৰ্থন ইতিমধ্যে UPPL দলক পুনৰ BTCত তথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ পুনৰ চিফ কৰিবৰ কাৰণে ৰাইজৰ সমৰ্থন যিটো সদিচ্ছা সেইটো আজি সকলো ঠাইত আজি আমি দেখিবলৈ পাইছোঁ এইবিলাক আলোচনা বিলোচনাটো হৈ আছে প্ৰত্যেকটা সমষ্টিত UPPL দলৰ ফালৰ পৰা যিটো প্ৰাৰ্থী থাকিব আৰু যিটো সময় আহি আছে ইয়াত বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতি আৰু এটা ইয়াৰ যিটো দৃশ্যপট যেতিয়া বেছি বছৰ চাপিব তেতিয়া আমি স্পষ্ট হ'ব পাৰিম কিন্তু যিটো মেজিক নাম্বাৰ বুলি যিটো কয় 21টা 40টাত 21টা পোৱা মানে এটা এবছলিউট মেজৰিটি লৈ পেলাই চৰকাৰটো হ'ব এই মেজিক নাম্বাৰটো UPPL দলয় আজিৰ যিটো পৰিৱেশ পৰিস্থিতি আমি ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ সুন্দৰভাৱে এই মেজিক নাম্বাৰটো আমি পাবলৈ সক্ষম বহু বছৰ ধৰি ৰাজনীতিৰ লগত জড়িত গৌৰৱ গগৈ এটা কথা কৈ আহিছে বড়ো ৰাজনীতিৰ জাতীয়তাবাদী হাতত থাকিব লাগে নে BJPয়ে চলাই আছে চাবি কাটি BJPৰ তেখেতে কি দৃষ্টিভংগীত কি কথাত কৈছে তেওঁ নিজৰ ব্যক্তিগত কথা এতিয়া কংগ্ৰেছ হিচাপে BTC অঞ্চলত আপোনালোকেতো BTCৰ বাসিন্দা কংগ্ৰেছৰ ইয়াত এজনো MCLA নাই আৰু কংগ্ৰেছৰ যিটো জনসমৰ্থন BTC অঞ্চলত একো তেওঁলোকৰ ভীতি একো কোনো ঠাইত নাই তো গতিকে কংগ্ৰেছে নিজৰ স্থিতি নিজৰ ভেটি নিজৰ পৰিৱেশ নিজৰ অৱস্থাটো বেছি চিন্তা কৰাটো ভাল আন দলৰ কথাটো কৈ পেলাই ইয়াত সময় নষ্ট কৰি লাভ নাই ঠিক আছে আপোনালোকে সকলোৱে হাগ্ৰামা মহিলাৰীক এৰি আহিলে কি হ'ব তেওঁ হাগ্ৰামা মহিলাৰীক আমি এৰা নাই হাগ্ৰামা মহিলাৰীহে আমাক এৰিছে কথাটো হ'ল এইটো এতিয়া সংগবিহীন এতিয়া অকলশৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তো গতিকে তেখেত কি হ'ব নহ'ব অকলে থাকিলে কিবা হ'ব জানো এই সমজুৱা কথা ৰাজহুৱা কথা ৰাজ্য চলোৱা এইটো হ'ল সমজুৱা বিষয় অকলেতো কোনেতো একো কৰিব নোৱাৰে আজি সংগবিহীন তো গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই সময়ৰ হাগ্ৰামা মহিলাৰী আৰু নাই হৈ থকা নাই BPF ৰাজনৈতিক দল এই আগৰ যিটো ৰাজনৈতিক দল তেনেকুৱা পৰিস্থিতিত নাই গতিকে অনাগত দিনত BPF হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পুনৰ BTCত কেতিয়াও আৰু ক্ষমতা দখল কৰিব নোৱাৰে ঠিক আছে থেংক ইউ